ফ্ৰেণ্ডছ নৱৰাজ টেক টকছলৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে নেশ্যনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকন'লজি চমুকৈ নেলিটে জুলাই 2020 এক্সামৰ বাবে ফৰ্ম ফিল আপ আৰম্ভ কৰি দিছে। যদি আপোনালোকে নেলিটৰ এক্সাম ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে সেইটো নাজানে, তেনেহ'লে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দিছোঁ যে নেলিটৰ ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে। আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তেন্তে ব'লক বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, ফৰ্ম ফিল আপ কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকৰ মোবাইল থকা যিকোনো ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই মোৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পিছত ইয়াত আপোনালোকে চাৰ্চ কৰিব student.nelit.gov.in। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত নেলিটৰ যিটো ৱেব পেজ হয় সেই ৱেব পেজটো আপোনালোকৰ সন্মুখত অ'পেন হৈ যাব, আপোনালোকে দেখা পাই আছে। তাৰপিছত আপোনালোকে ইয়াত যিখিনি ন'টিফিকেশ্যন আহি আছে, ইম্পৰ্টেণ্ট ন'টিফিকেশ্যন, এইটো ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পিছত আপোনালোকে ইয়াত কি কৰিব লাগিব, আপোনালোকৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড দি পেলাই এইটো লগ ইন কৰিব লাগিব। মই ইয়াত লগ ইন কৰি আপোনালোকক দেখাই দিছোঁ। তাৰপিছত চিলেক্ট ইউজাৰ টাইপ, আপোনালোকে ইয়াত কেণ্ডিডেট বুলি দিব। তাৰপিছত আপোনালোকৰ যিটো ইউজাৰ আই ডি হয় সেই ইউজাৰ আই ডি দিব, আপোনালোকৰ যিটো পাছৱৰ্ড হয় সেই পাছৱৰ্ডটো দিব। তাৰপিছত ইয়াত যিটো কেপচাৰ কোড হয় সেই কেপচাৰ কোডটো দি আপোনালোকে লগ ইন কৰি দিব। মই এইখিনি ফিল আপ কৰি দিছোঁ। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত লগ ইনত ক্লিক কৰি দিব। এইখিনি ফিল আপ হোৱাৰ পিছত আপোনালোকে লগ ইনত ক্লিক কৰি দিব। এইটো লগ ইন হৈ আছে। লগ ইন হৈ গ'ল, আপোনালোকে দেখা পাই আছে। ডেছবৰ্ডত লৈ আহিব। আপোনালোকে যিটো ইম্পৰ্টেণ্ট ন'টিচ হয় এই ন'টিফিকেশ্যন বাৰটো আপোনালোকে ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পিছত ইয়াত আপোনাৰ দিছে জুলাই 2020 অ' লেভেল ডেট 16 মাৰ্চলৈকে দিছে। এক্সাম এপ্লিকেশ্যন মে' হ'ব লাগিছিলে, চৰি ডেট অফ লাষ্ট ডেট অফ এক্সামিনেশ্যন 8 মে', 8 তাৰিখলৈকে দিছে ডেটটো। টাইম টেবুল ইয়াত আপোনাৰ দিয়া আছে, ইয়াত আপোনালোকে ডাউনলোড কৰিব পাৰে। তলত আপোনাৰ দিয়া আছে, লিখা আছে ইউ হেভ নট য়েট এপ্লাইড ফৰ দি এক্সাম, ক্লিক অন দিছ লিংক টু এপ্লাই ফৰ এক্সাম। আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব। মই লিংকটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত যিখন এক্সামিনেশ্যন ফৰ্ম হয় সেই ফৰ্মখনত আপোনালোকক লৈ গৈছে, আপোনালোকক দেখাই দি আছোঁ। ইয়াত আপোনালোকৰ নাম দিয়া থাকিব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া থাকিব, নেম অফ এক্সাম এপ্লাই কোনটো ৰিজনৰ কাৰণে আপোনালোকে দিছে গোটেইখিনি আপোনালোক দিয়া থাকিব। আপোনালোকৰ প্ৰথমে মিডিয়াম অফ এক্সাম, আপোনালোকে মিডিয়ামটো চিলেক্ট কৰিব, ইংলিছ নে হিন্দী। যদি ইংলিছ দিয়ে ইংলিছ, হিন্দী দিলে হিন্দী। মই ইংলিছ চিলেক্ট কৰি দিছোঁ। কেণ্ডিডেট টাইপ ৰেজিষ্ট্ৰেশ্যন এজ যদি আপোনালোকে দিব নালাগে। এপ্লাই দিছ এক্সাম, এইটো থ্ৰু এক্ৰিডিটেড ইনষ্টিটিউট, এইটো দিব। তাৰপিছত এপ্লিকেবল এক্সামিনেশ্যন ফিজ উইল বি পেইড। ইয়াত আপোনালোকক দুটা অপশ্যন দিয়া থাকিব। এটা হৈছে নেলিট ইউজিং এভেইলেবল পে'মেণ্ট মেথড, যদি আপোনালোকে নিজে পে'মেণ্ট কৰিব বিচাৰে এই অপশ্যনটোত চিলেক্ট কৰিব। এটা হৈছে এগ্ৰিগেটেড চেণ্টাৰ, যদি আপোনালোকৰ যিজন চেণ্টাৰ কোঅৰ্ডিনেটৰ হয় তেওঁৰ হাতত যদি পইচা দিছে তেন্তে তেওঁ যদি ফৰ্ম ফিল আপ কৰি দিয়ে তেন্তে এগ্ৰিগেটেড চেণ্টাৰত আপোনালোকে ক্লিক কৰি দিব। যদি আপোনালোকৰ চেণ্টাৰৰ পৰা কৰিব বিচাৰে তেনেহ'লে এগ্ৰিগেটেড চেণ্টাৰত ক্লিক কৰিব। তাৰপিছত আহি গ'ল এক্সাম চেণ্টাৰ ডিটেইলছ। আপোনালোকে আপোনালোকৰ যিটো এক্সাম চেণ্টাৰ হয় সেই এক্সাম
চেণ্টাৰৰ ডিটেইলছ আপোনালোকে দিব লাগিব ইয়াত লোকেশ্যনটো আপোনালোকে সিলেক্ট কৰিব আসাম এক্সাম চেণ্টাৰ আপোনালোকৰ চেণ্টাৰ যেটো ওচৰত থাকে হেতু সিলেক্ট কৰিব তেজপুৰ ওচৰত থাকে মই তেজপুৰ সিলেক্ট কৰিছো দুটা চেণ্টাৰ আপোনালোকে সিলেক্ট কৰিব লাগিব মই আসামে দিছো মই সিলেক্ট কৰিছো যোৰহাট তাৰপিছত আপোনালোকে সিলেক্ট মডিউলছ এপিয়াৰিং ফৰ revision 4 revision 5 या দুটা দিছে before selecting any module kindly read carefully the course syllabus আপোনালোকে ইয়াত click here to check out click কৰি আপোনালোকে চাব পাৰে মই revision 4 ত click কৰি দিছো আপোনালোকে চাব পাৰে আপোনালোকৰ revision 4 হয় নে 5 হয় সেইটো আপোনালোকে চাই লব ভালদৰে তাৰ পিছত আপোনালোকে দিছে ইয়াত থিওৰি পেপাৰ দিছে কোনখিনি আপুনি एग्जाम एपियर करिबा মই দুটা পেপাৰ দি দিছো ইয়াত আইটি টুলস এন্ড বিজনেস সিস্টেম আৰু এটা হৈছে প্ৰগ্ৰামিং এন্ড প্ৰবলেম সলভিং থ্ৰু সি ল্যাঙ্গুৱেজ এটা পেপাৰ মই এবাৰ এপিয়াৰ কৰিম এই দুটা পেপাৰ মই দি দিছো তাৰপিছত আপোনালোকৰ ইয়াত ফিজ খিনি দিয়া থাকিব তাৰপিছত আপোনালোকে ডিক্লেয়াৰত ক্লিক কৰি দিব ক্লিক কৰি ডিক্লাৰেশনত ক্লিক কৰি দিব ক্লিক কৰি আপোনালোকে কি কৰিব প্ৰসেছত ক্লিক কৰি দিব ensure your medium of exam it cannot be changed যেটা আপোনালোকে পিছলৈ ইয়াত চেঞ্জ কৰিব নোৱাৰিব গতিকে আপোনালোকে ভালদৰে চাই ল'ব এপ্লাই দিল ওকে আপোনালোকে দেখা পাইছে Dear candidate, this is preview for examination from you are applying for. Please check all details in preview from and click the final submit button. All the details are correct and you are satisfied with the details shown in the preview from. If you want to change the details, click on back button to go back examination from. Once you click the final submit button, you cannot modify the details and you will be asked for payment in next page আপোনালোকক ইয়াত কিবা যদি ভুল হৈছে তেতিয়া আপোনালোকে চাই লব দিছে প্ৰিভিউ দি দিছে আপোনালোকে ইয়াত চাই লব পাৰিব আপোনালোকে চেক কৰি দেব ইয়াত চেক কৰি লৈছো ঠিক আছে দেখুন ঠিক আছে এক্সাম সেন্টার মডিউল দুটা দিয়া আছে দুটাই হৈছে যে আপোনালোকে গোটেইখিনি শুদ্ধ দেখে তেন্তে আপোনালোকে কি কৰিব তলত আপোনালোকৰ ফাইনেল সাবমিটত আপোনালোকে ক্লিক কৰি দিব অলপমান সময় ইয়াত ওয়েট কৰিব লাগিব তাহলে আপোনালোকে দেখিব apply details আপোনালোকৰ যে ডিটেইলছ আছে সেইটো ডিটেইলছ দিয়া আছে dear applicant your online application July 2020 O level examination has been successfully submitted application number will be used from further আপোনালোকে এই পেজটো স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে আপোনালোকে এই পেজটো স্ক্ৰিনশ্বট মাৰি ৰাখি দিব স্ক্ৰিনশ্বট মাৰি ৰাখি দিছো আপোনালোকৰ পেমেন্ট ডিটেইলছ যদি আপোনালোকে পেমেন্ট কৰিব বিচাৰে তেন্তে পেমেন্ট ডিটেইলছত ক্লিক কৰিব বন্ধুসকল এনেকা ধৰণে আপোনালোকে এ লেভেল ও লেভেল আৰু নেৰিটৰ যিখিনি কোৰ্স আছে সেই কোৰ্সখিনিৰ কাৰণে আপোনালোকে এক্সাম ফৰ্ম ফিল আপ কৰিব পাৰে আশা কৰো এই ভিডিওটো আপোনালোকে কিবা শিকিব পাৰিছে যদি এই ভিডিওটো আপোনালোকে কিবা শিকিব পাৰিছে তেন্তে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু ভিডিওটো কেনেবা আছে কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে নবৰাজ টেক টক্স ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ওয়াচিং ফৰ দিস ভিডিও